নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আৰু আজি দেখুৱাম আম খেতি। আৰু এফালে দেখিছে আম পুলি লগোৱা হৈছে। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আহিবলগীয়া নতুন নতুন ভিডিঅ' মোক পাই থাকিবৰ কাৰণে বেল আইকনটো বজাই থ'ব। আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এফালে দেখিছে এইটো হৈছে অম্ৰপালি আম। আজি লগোৱা 15 দিনমান হৈছে, 15-20 দিনমান হৈছে। আৰু ইয়াত এটা বস্তু দেখুৱাম আপোনালোকক, যিবিলাকে নাজানে সেইবিলাকে চাব। আৰু এইটো হৈছে, এইটো কুঁহিপাত মাৰিছে, এইবিলাক জোক পোক ধৰিছে। এইবিলাক ইয়াত মাজে সময়ে দৰৱ স্প্ৰে কৰি থাকিব লাগে। এইবিলাক দেখিছে, নহ'লে এইবিলাক খাই দিব চব। এইটো বিচাও লাগিছে। আৰু এইটো হৈছে ইয়াৰ পৰা এইটো তলতো এইটো গুটি অংশ, গুটি পুলি হৈছিলে। আৰু এইটো হৈছে গ্ৰাফটিং। এইটো মানে লাগি থকা এজোপা গছৰ ডাল আনি ইয়াত লগাই দিয়া হৈছে, জোৰা কৰা হৈছে। আৰু ইয়াৰ মানে ওপৰত যিমানখিনি পোখা মাৰে সেইখিনি গোটেইখিনি মানে আম সোনকালে লাগিব। আৰু ইয়াৰ আমটো বেলেগ জাতৰ হয়। আৰু ইয়াৰ তলৰ অংশ, এই গ্ৰাফটিঙৰ তলৰ অংশটোত যিমান পোখা মাৰিব, এইটো জংঘলী হয়, লোকেল প্ৰজাতি। গতিকে এই পোখাবিলাক যদি বাঢ়িবলৈ দিয়ে, এই গ্ৰাফটিং অংশ পোখাবিলাক বাঢ়িব নিদিব। কাৰণ ইয়াৰ যিমানখিনি খাদ্য ই গ্ৰহণ কৰি থাকিব, গতিকে এই পোখাবিলাক ভাঙি থাকিব লাগে মাজে সময়ে। এইটো ডাঙৰ হ'বলৈ দিব নালাগে, ডাঙৰ হ'লে একেবাৰে কাটি দিম বুলি থ'ব নালাগে। ডাঙৰ হ'লে মানে ইয়াক কমজুৰি কৰি দিব, এই ডালটোক, গ্ৰাফটিং অংশটো। গতিকে ইমানখিনি সৰু হৈ থকা টাইমতে ইয়াক এনেকৈ ভাঙি দিব লাগে। আৰু এইফালে দেখিছে এইবিলাক এনেকুৱাকৈ ভাঙি দিব লাগে। আৰু এইফালে এইবিলাক দেখিছে, এইবিলাক জোক পোক দেখিছে। এইবিলাক ইয়াক দৰৱ স্প্ৰে কৰিব লাগে। এইবিলাক দেখিছে, এইবিলাকে খাই পাতবিলাক খাই মানে নষ্ট কৰি দিব। গতিকে এইবিলাক চকু দিব লাগে। আৰু এটা ইয়াত বস্তু এটা দেখুৱাম। এই পোখাবিলাক কিছুমান এনেকুৱাকৈ মানে যিটি মানে ফুল ফুটে, এইবিলাক দেখিছে। আবে যাবে যিটি ফুল ফুটিছে, এইটো ফুলিব দিব নালাগে। এইটো দেখিছে, এইবিলাকে যদি ফুলি থাকে এই সময় নষ্ট কৰি থাকিব। গতিকে ইয়াক 2 বছৰমানলৈকে এইটো অলপ চাব লাগে। এইবিলাক দেখিছে, এইটো ভাঙি দিব লাগে, এই পোখাবিলাক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম।